MD আছামিজলৈ চেনেলটোলৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম মানৰ নিয়ৰ কবিতাটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। নিয়ৰ কবিতাটোৰ বিষয়ে ক'বলৈ যাওঁতে আগতে মই এই কবিতাৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে দুআষাৰ ক'ম। ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এই আগৰৱালা পৰিয়ালটো ৰাজস্থানৰ পৰা আহি হাড়ে হিমজুৱে অসমীয়া হৈ গৈছিলে। এইগৰাকী কবিৰ জন্ম হৈছিলে 1866 চনত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মাজানত। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। সেইবাবে তেওঁক প্ৰতিমা খনিকৰ বুলিও কোৱা হয়। তেখেতৰ অন্যান্য কবিতা পুথিসমূহ হৈছে বীণ বৈৰাগী, চন্দামিত আদি। তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। 1938 চনত গুৱাহাটীৰ নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিওজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলি আখ্যা দিছিল। অসমীয়া সাহিত্য জগতলৈ এই ত্ৰিমূৰ্তিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এতিয়া নিয়ৰ কবিতাটোৰ বিষয়ে ক'ম। তাৰ আগতে আমি জানিব লাগিব নিয়ৰ কি। নিয়ৰ কবিতাটো মই এবাৰ তোমালোকক গাই দিছোঁ, মন দি শুনিবা। মুকুতামণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা, নিশা তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলী ভাৱ হাঁহি নাচোনৰ ৰ'ল চিনেইকণি। পুৱাৰ শিঙুলি বেলিটোলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ভাবি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। বাৰু ছাত্ৰ ছাত্ৰীসকল, এতিয়া নিয়ৰনো কি? নিয়ৰ হৈছে যাৰ কালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয় বাষ্প গোট মাৰি সৰু সৰু পানী কণিকাৰূপে ঘাঁহ বনত লাগি ৰয়, এয়াই হৈছে নিয়ৰ। বাৰু নিয়ৰ কেতিয়াৰ পৰা পৰিবলৈ আৰম্ভ কৰে জানানে? আহিন মাহ অহাৰ লগে লগে পৃথিৱী বুকুলৈ নিয়ৰৰ আগমন ঘটে। বাৰু এতিয়া মই তোমালোকক কবিতাটোৰ মূল ভাৱটো ক'বলৈ আগবাঢ়িছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ অনাবিল সুখ শান্তি কঢ়িয়াই আনে। সৌন্দৰ্য পিপাসু কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিত প্ৰকৃতিৰ প্ৰতিটো ক্ষুদ্ৰ বস্তুৱেই সৌন্দৰ্যৰ অপূৰ্ব আধাৰে গা কৰি উঠিছে। প্ৰতিটো পুৱা আমাৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে। এই বৰ্ণময় বাৰ্তাবাহক হৈছে নিয়ৰ। মুকুতামণি সদৃশ নিয়ৰৰ কণিকাবিলাক কাহিলী পুৱাতে ঘাঁহ বনৰ ওপৰত পৰি সূৰ্যৰ 7টা ৰঙৰ সমষ্টিয়ে যি ধুনীয়া এটা সৌন্দৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে, আৰু সেই সৌন্দৰ্যই আমাৰ মনলৈ বৰ আনন্দৰ ভাৱ আহে। ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিশা আকাশত টোপনি গৈ থাকোঁতে সৰি পৰা তৰা এক ৰূপ। পুনৰ কবিৰ কল্পনাত নিয়ৰ হৈছে নিত্যৰত পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি, অথবা ই পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুৰ পানী। কবিৰ দৃষ্টিত নিয়ৰৰ কণাই ফুলজোপাত পৰি ফুলৰ শোভাবৰ্ধন কৰি থাকোঁতেই এজাক বিষম বতাহ আহি ফুলৰ পাহিত পৰি সেই নিয়ৰৰ টোপালবিলাক ভূলুণ্ঠিত কৰি পেলাইছে। এইদৰে ৰোমান্টিক যুগৰ কবিসকলে সাধাৰণ বস্তুতে অসাধাৰণ ৰূপ দেখা পাইছে। কবিতাৰ সমূহত এই স্বাভাৱিক বস্তু এটাই অস্বাভাৱিক ৰূপ দিয়াই তেওঁলোকৰ
কবিসকলৰ দৃষ্টিত ধৰা দিয়ে। এইটোৱে হৈছে তোমালোকৰ কবিতাটোৰ মূল বিষয়বস্তু। আৰু পিছত মই তোমালোকৰ পিছৰটো পাঠত কবিতাৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম।